হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালে আছে। ভাৰতত নিষিদ্ধ কৰি দিয়া হ'ল পাবজি খেলখন। ভাৰতৰ জনপ্ৰিয় খেলখন আছিল পাবজি খেলখন নিষিদ্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও 118খন গেম আছে বা এপছ আছে, চাইনিজ এপছ, সেইবোৰো বেন কৰি দিয়া হৈছে। আৰু ইয়াৰ আগত বেন কৰি দিয়া হৈছিল, টিকটকখন বেন কৰি দিয়া হৈছিল। কিন্তু এতিয়াৰ পৰা আপোনালোকে পাবজি খেলখন খেলিব নোৱাৰিব। পাবজি খেলখন বেন কৰি দিয়া হৈছে। পাবজি খেলৰ লগত আৰু 118খন এপছ আছে, সেইবোৰো বেন কৰি দিয়া হ'ব। আপোনালোকে নিশ্চয় গম পাইছে। মই আপোনালোকক নিউজখন দেখুৱাম। গেমখন বেন কৰি দিছে। এইবোৰ চাইনিজ এপ হয় কাৰণে সেইবোৰ বেন কৰি দিয়া হৈছে। মই আপোনালোকৰ নিউজখন দেখুৱাই আছোঁ। আপোনালোকে কেনেকৈ দেখিব পাব। ইয়াত আছে ভাৰতৰ নিষিদ্ধ হ'ল জনপ্ৰিয় গেমিং এপছ পাবজি এপছ। এই এপছখন নিষিদ্ধ কৰি দিয়া হ'ল। আপোনালোকে এই পাবজি খেলখন আৰু খেলিব নোৱাৰিব, কিন্তু ফ্ৰী ফায়াৰখন খেলিব পাৰিব। মোৰ মতে আপোনালোকে ফ্ৰী ফায়াৰখন খেলিব পাৰিব। পাবজিৰ মুঠ 118টা চাইনিজ এপ নিষিদ্ধ কৰি দিয়া হৈছে। আপোনালোকে নিউজখনত দেখিবলৈ পাইছে যে 118টা এপছ নিষিদ্ধ কৰি দিয়া হৈছে পাবজিৰ লগত। ইয়াৰ আগত বেন কৰি দিয়া হৈছিল টিকটকখন, কিন্তু এতিয়াৰ পৰা আপোনালোকক পাবজিখন বেন কৰি দিয়া হৈছে। আপোনালোকে পাবজি খেলিব নোৱাৰিব। এইটো মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব, আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো বজাই দিব।